আপোনালোকে জানেনে স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালেই আছে। লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে নতুন ৰেচিপি। আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে বলক আৰম্ভ কৰোঁ। এয়া দেখিছেনে, মই ইমানখিনি ফুল আনিলোঁ। এতিয়া মই ডালৰ পৰা এটা এটাকৈ এৰুৱাই ল'ম। তাৰপৰা আপোনালোকে চাই থাকিব। এয়া দেখিছেনে, মোৰ ইমানখিনি ফুল হ'ল। তাৰপৰা চাই থাকিব মই কেনেদৰে ৰেচিপিটো বনাম। ফুলত দিবলৈ মই কেঁচা মটৰ এৰুৱাইছোঁ। কেঁচা মটৰ দিলে ভাল লাগে খাই, সেইকাৰণে কেইটামান দি দিছোঁ। আৰু এইফালে লৈছোঁ বিলাহীও এটা দিম। বিলাহী ফুলত দিলেও বহুত ভাল লাগে, সেইকাৰণে বিলাহী এটা দি দিছোঁ। আৰু মই লৈছোঁ এইফালে 3টা কেঁচা জলকীয়া। আপোনালোকে যদি বেছিকৈ জ্বলা খাব বিচাৰে দিব পাৰে। তাৰপিছতে মই এইফালে লৈছোঁ পিঁয়াজ, ডাঙৰ পিঁয়াজ এটা লৈছোঁ। পিঁয়াজখিনি সৰু সৰুকৈ কুটি মেলি দিম। ফুলত দিবলৈ যিমানখিনি সামগ্ৰী লাগে মই যোগাৰ কৰি লৈছোঁ। আৰু এইফালে ফুলখিনি ধুই মেলি ধুনীয়াকৈ থৈ ল'লোঁ। আৰু মই কেৰাহীখন পাতি অলপ পানী দি ল'লোঁ। ইয়াতে ছজনা ফুলখিনি দি অলপ সিজাই ল'ম। তাৰ ওপৰতে নিমখ অকণ দিম। তাৰপৰা ঢাকনিখন 2-3 মিনিটৰ কাৰণে ঢাকি থ'ম। আৰু এইফালে আমাৰ সিজাই হ'ল, প্লেট এখনত থৈ লৈছোঁ। এতিয়া সেইখন কেৰাহীতে মই অকণমান তেল দি ল'লোঁ। তেল গৰম হোৱাৰ পিছতে মই ওপৰতে জিৰা দি দিম। তাৰপিছত কাটি লোৱা নহৰুখিনি দি দিছোঁ। তাৰপিছত পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে এনেকৈ ভাজি থাকিম। তাৰপিছত দি দিছোঁ জলকীয়াখিনি। এতিয়া মই বিলাহীখিনি দি দিছোঁ, লগতে মটৰখিনিও দি দিম। এতিয়া দিছোঁ অকণমান হালধি। তাৰপৰা দিম মছলা। জিৰা মছলা দিছোঁ, ইয়াত দিছোঁ ৰেড চিলি পাউডাৰ। কালাৰটো ধুনীয়া হৈছে দেখিছেনে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল লাগে খাই।
এতিয়া সজনা ফুলখিনি দি দিছোঁ। এনেদৰে বনাই খাবচোন, বহুত টেষ্টি হয় খাবলৈ। আমাৰ ৰেচিপিটো হৈছে আৰু বেছি সময় নাই। ইয়াৰ ওপৰতে নিমখ অলপ দি দিছোঁ। এয়া চাওক, আমাৰ ৰেচিপিটো ৰেডি হ'ল। কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা কৰি জনাবচোন। লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ লগ পাই আছোঁ নেক্সট এটা ৰেচিপিৰ সৈতে। আজিলৈ ইমানেই।